নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই নতুন চেনেল মিতালী দাস আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই দিব। আজি অগ্নিনাম মন্দিৰলৈ যাম বুলি লৈছোঁ। এই বৰষুণ দিছে, বতৰটো খুবেই বেয়া। মন্দিৰলৈ যাবলৈ ওলাওঁতেই বৰষুণ জাক দিছে, তথাপিও ওলাই আহিছোঁ। আৰু এতিয়া অগ্নিনাম মন্দিৰটো শিৱসাগৰ জিলাৰ নাজিৰাত আছে। নাজিৰাৰ কলেজ তিনিআলি কোৰ্টৰ ফালে গ'লেই অগ্নিনাম মন্দিৰটো পাব। আৰু সেই অগ্নিনাম মন্দিৰটো বহুত দূৰৰ পৰা মানুহ আহিছে। বহুতৰে মনোকামনা পূৰণ হৈছে বুলি কোৱা শুনিছোঁ। আমাৰ ওচৰতে হয়, তথাপিও আমি বেছিকৈ যোৱা নহয়। মানুহ বহুত হৈছে বুলি শুনিছোঁ, তথাপিও আমি যোৱা দেৰিয়ে হ'ল। তথাপিও তাতে যাওঁ, অকণমান আমিও মনৰ কথাবোৰ কৈ আহোঁ ভগৱানক। আৰু লগতে আপোনালোকেও চাব। আৰু যদি কাৰোবাৰ মন যায়, যদি বিশ্বাস আছে ভগৱানৰ ওপৰত, যদি কোনোবাই বিচাৰে এই মন্দিৰটোত আহিবলৈ, আপোনালোকে আহিব পাৰিব। নিশ্চয় আপোনালোকে যিটো মনত ভাবি আহিব সেইটোৱে পূৰণ হয় বুলি মানুহবোৰে কৈছে। বহুতৰে হয়তো মনত যিটো ভাবিছে সেইটো পূৰণ হৈছে। এতিয়া ইয়াতে আহিছোঁ, বহুত মানুহে কৈছে যে কিছুমান নতুনকৈ বিয়া পাতিলে বহুত দিন ল'ৰা ছোৱালী নোহোৱাকৈ থাকে, আৰু সেইসকলৰ ল'ৰা ছোৱালী হৈছে ইয়াতে চাকি দি ল'ৰা ছোৱালী হোৱাৰ পিছতো আকৌ ইয়াতে আহিছে, পাহৰি যোৱা নাই। শেষৰ বাৰৰ কাৰণেও আহিছে। আৰু যাৰ কিছুমান বেমাৰ বিঘিনি হৈ আছে, বাধা বিপদ এইবিলাক হৈ আছে, তেওঁলোকো আহিছে। বহুত দূৰৰ পৰা আহিছে, গুৱাহাটীৰ পৰাও মানুহ আহিছে। আৰু মন গ'লে আপোনালোকেও আহিব পাৰে। মঙলদৈ, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া সকলো জেগাৰ পৰাই মানুহ আহিছে। আৰু আমিও যাওঁ, আপোনালোকো আহিব। তথাপিও ভগৱানক বিচাৰিলে সকলোতে পোৱা যায়, সকলো মন্দিৰতেই ভগৱান থাকে। তথাপিও মনৰ এটা মানুহে বিশ্বাস লৈ মন্দিৰত আহে, আৰু সেই বিশ্বাসৰ কাৰণে মানুহৰ হয়তো এই ফল দেখিবলৈ পোৱা যায়। আপোনালোকে মন গ'লে আহিব। এই বৰষুণৰ বতৰত আমিও আহিছোঁ আৰু কেনেদৰে ছাতি লৈ। আৰু যদি আপোনালোকৰ মন যায় আপোনালোকো আহিব পাৰিব। এইটো ৰাস্তাইদি আমি আহিছোঁ, আমাৰ ওচৰতে হয়। আপোনালোকে চাব, মেইন কলেজ তিনিআলিৰ পৰা কোন চাইডে গ'লে মন্দিৰটো পামগৈ। আমাৰ পোৱালিও যায়, এয়া আমাৰ পোৱালি। সি কাপোৰ পিন্ধিবলৈ বহুতেই টান পায়। আহি আছোঁ, চাব। এইটো মেইন কলেজ তিনিআলি হয়। সেইফালে মই যে দেখুৱাই আছোঁ ৰাস্তাটো, এইফালৰ পৰা শিৱসাগৰৰ পৰা আহে। শিৱসাগৰৰ পৰা আহি এইটো তিনিআলি পুলিচ পইণ্ট। পুলিচ পইণ্টটোৱেদি মই আহি আছোঁ লেফ্ট ছাইডৰ পৰা। আপোনালোকে চাই থাকিব। চাওক, আমি আহি আছোঁ এনেকৈ, খোজকাঢ়ি আহিছোঁ। ৰাস্তাটো এইটো, এইফালেদি আহিলে পাম। আপোনালোকক দেখুৱাম তাৰে অকণমান দৃশ্য। কেনেকৈ মানুহ ইমান ভিৰ হৈছে, মানুহ যাব নোৱাৰা হৈ গৈছে। গাড়ী ৰখিবলৈ জেগা নাই। বাপৰে, কৈছিলোঁ না নুশুনিলি, ইয়াত থ। এইফালে চাইডত থৈ আহ। চাওক, মানুহবোৰ চাওক, ইমান গাল মানুহ, গাড়ী। এইফালে নাজিৰা কোৰ্টলৈ যায়। বাপৰে বাপ, বহুত মানুহ। আজিকালি আগতে ইমান নাছিলে, আজি এতিয়ালৈ বহুত হৈ গৈছে।
নাজিৰাত এইবাৰে প্ৰথম এইটো মন্দিৰত এনেকৈ মানুহ লাইন চব মানুহৰ লাইন চব বাপৰে মানুহৰ লাইন ৰাস্তাৰ পৰা দেখিছে নহয় লাইন পাতিছে মানুহ জাগা নাই দেই মাটিত চাকি জ্বলাইছে আহিবলৈ যদি এঘণ্টা দুঘণ্টামান ৰৈও আমি গাখীৰ ঢালিবলৈ পোৱাহি নাই হেৰ গাখীৰ ঢালিবলৈ পোৱাহি নাই ইমান সময় খেলি সাঁচি আহিছোঁ মোৰ ঘূৰাই এতিয়াও যাব পৰা নাই ইমান মানুহ ওচৰৰ মানুহে সোমাব পৰা নাই দূৰৰ মানুহে পোৱা নাই সেইটো চাইডেও
কোনোফালে মানে চাইডে টাইডে চবেই চবতে মানুহ। এইফালেদি নাজিৰা কোৰ্টলৈ যায়, সেইটো কোৰ্টৰ বৰপুখুৰী পাৰ। এইবোৰ চাইডে চাইডে দোকান বিটোৱে চাইকেল ল'ব গৈছে। এইবোৰ এইটো নাজিৰা কোৰ্ট। এইখন পোনে পোনে এই হালধীয়া কালাৰৰ এইখন যে দেখিছে, এইটো আমাৰ নাজিৰা কোৰ্ট হয়। আৰু এইটো আমাৰ পুৰণা দিনীয়া পুখুৰী, ৰজাৰ দিনৰ পুখুৰী বুলি কয়। ইয়াত বোলে সোণৰ নাও আছে, সোণৰ বাচন আছে, সৰুতে কোৱা শুনিছোঁ আৰু আইতাহঁতে মাহঁতে। এইটো পুখুৰী ইয়াতে আছে, ইয়াৰ কিনাৰতে আছে। ইয়াতে সকলোৱে মৰ্ণিং ৱাক কৰে আৰু এইটো ৰাস্তাইদিও যাব পাৰি, এইটো ৰাস্তাইদিও সেই কোৰ্টলৈ যাব পাৰি। পুখুৰীটো মাজতে আছে আৰু ৰাস্তা দুইটা চাইডে চাইডে আছে, দুইফালেদি নাজিৰা কোৰ্টলৈ। ক'ৰ পৰা আহিলে? ইয়াৰ পৰা মানে নাজিৰা। অঁ, নাজিৰা কোন জেগাৰ পৰা? নাজিৰা কলেজ তিনিআলি। হয় হয়। এতিয়া আপুনি বৰ্তমান আহিলে ক'ৰ পৰা? অগ্নিনাভ শিৱ মন্দিৰ। অঁ, অগ্নিনাভ শিৱ মন্দিৰৰ পৰা। অঁ, তাত গৈ কেনেকুৱা লাগিলে বাৰু আপোনাৰ? ভালেই লাগিলে। ভাল লাগিলে ন? ভাল লাগিছে। অঁ, আপুনি হাঁহি দিয়াচোন। অগ্নিনাভ মন্দিৰৰ পৰা আহিলে নেকি? অঁ, কি বিচাৰিলা তোমালোকে? কি বিচাৰিলা তোমালোকে? হেৰি ভাল ল'ৰা এটা পাবলৈ বিচাৰিলা নাই? নে কি বিচাৰিলা? ভাল পঢ়িবলৈ বিচাৰিলা নে ধুনীয়া ল'ৰা এটা পাবলৈ বিচাৰিলা? পঢ়িব বিচাৰিলা? কি হোৱাৰ কথা ভাবিলা? কি হ'বা? চাকি জ্বলালা নাই তাত? জ্বলালা? অঁ, ঠিকে আছে হ'ব বাৰু। আমি আহিলোঁ দেই, অগ্নিনাভ মন্দিৰৰ পৰা আহিলোঁ। আহি আছোঁ আমি। ভাল লাগিছে গৈ পিনে। ঘৰৰ অভিমুখে আহি আছোঁ। ঘৰলৈ আহি আছোঁ। বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। কিন্তু গাখীৰ ঢালিবলৈ নাপালোঁ। আমি ঘটিটোত গাখীৰটো উল্টাই আনিছোঁ। আকৌ কি কৰিম জানো এতিয়া, গাখীৰটো পেলাইও দিবলৈ নোৱাৰি। কলেজ তিনিআলিত আৰু এটা মন্দিৰ আছে, তাতে ঢালি থৈ গুচি গ'লে হৈ যাব। তাত দিব নোৱাৰিলেও একেজন ভগৱানে যিকোনো এজেগাত দি দিলে। হয় হয়, তাকে কৰিব লাগিব, নহ'লে তাত দিব নোৱাৰিলোঁ নহয়। এতিয়া আহিলোঁ আৰু আমি ঘৰলৈ যাম আৰু এতিয়া কিবা কিবি খাম আৰু। ধন্যবাদ। আমি এতিয়া অগ্নিনাভ মন্দিৰটো আপোনালোকক দেখুৱালোঁ। কাৰ কাৰ মন আছে, কাৰোবাৰ যদি আহিবলৈ ইচ্ছা আছে, ইয়াতে আহিব পাৰে, মনৰ কামনা পূৰণ হ'ব। ধন্যবাদ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।